রাবণ রাবণ মই অহা 28 অক্টোবৰত অসমৰ প্ৰতিটো ছবিগৃহতে লংকাকাণ্ড মুক্তি পাব। এখন অসমৰ বৰ্তমান যিটো জাতীয় সমস্যা চলি আছে, অসমৰ যিটো সমস্যাৰ ওপৰত পটভূমিৰ ওপৰত আমি লংকাকাণ্ড আমি কৰিছোঁ। ইয়াত 1.5 কোটি তাৰকা ইয়াত অভিনয় কৰিছে। আজিলৈকে কোনো চিনেমাত ইমান অভিনেতা অভিনেত্ৰীৰ আগমন ঘটা নাই। আৰু যিটো আমাৰ কাহিনী, যিটো আমাৰ ছাবজেক্ট, খুব এটা হৃদয়স্পৰ্শী কাতৰ কাহিনী এটা। আৰু ইয়াত চাউথৰ পৰা 15জনীয়া গ্ৰুপ এটা আহি আমাৰ একশ্যনখিনি কৰিছে। চিনেমাত মই একেবাৰে চালুকীয়া হয়, একেবাৰে সৰু এটা অভিনেতা চিনেমাত মই, তথাপিতো বহুত সাহসেৰে দুঃসাহস কৰি পেলাই মোক ছবিখনত এটা মেইন কাষ্ট কৰিছে। তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। মই ন্যায় দিয়াৰ চেষ্টা কৰিছোঁ আৰু আহি অলৰেডি চিনেমাখন চিত্ৰগৃহত পাবহি 28 অক্টোবৰত। তাৰ কাৰণে আমি অসমৰ চুকে কোণে ঘূৰিছোঁ। আজি আহিছোঁ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ। ভট্টদেৱ বিশ্ববিদ্যালয়লৈ আহি পেলাই আমাৰ এটা কথা অনুমান হৈছে যে মানুহৰ প্ৰতি যি আন্তৰিকতা, আমি প্ৰমোশ্যন কৰিবলৈ আহিছোঁ, প্ৰমোশ্যন কৰি গুচি যোৱাই আমাৰ শেষ কাম আছিল। কিন্তু ইয়াত মানুহৰ যি আন্তৰিকতা, ছাত্ৰ ছাত্ৰীৰ যি ছাত্ৰকতা সভাৰ যি আন্তৰিকতা, তাক আমি শলাগ লৈছোঁ আৰু অকৃত্ৰিম মৰমৰ মাজত আমি ডুব গৈছোঁ। আচলতে 28 অক্টোবৰত আমাৰ অসমৰ ছবিগৃহলৈ আহি আছে লংকাকাণ্ড, এখন ভাল মানে বিশেষকৈ মোৰ ভাল লগা এখন কথাছবি। আৰু অকল মোৰ ভাল লগা বুলিয়েই নহয়, মই জানো যে ইয়াৰ বিষয়বস্তু অতি গধুৰ। বৰ্তমান অসমৰ যিটো সমস্যা, জ্বলন্ত সমস্যা, বহিৰাগতই আমাক চেপি অসমখন ইমান ঠেকাই পেলাইছে। গতিকে প্ৰত্যেকজন অসমীয়া আচলতে সচেতন হ'বৰ হ'ল। এই কথাছবিখনৰ জৰিয়তে এখন মনোৰঞ্জনধৰ্মী কথাছবি যদিও ইয়াৰ মাজেদি যিটো মেছেজ গৈছে, ৰজনী বৰ্মনদেৱে নিজে পৰিচালনা কৰিছে বা স্ক্ৰিপ্টটো তেখেতে নিজেই লিখিছে। গতিকে তেখেতৰ স্ক্ৰিপ্টত আচলতে অসমৰ জাতীয় প্ৰেম এনেকুৱাকৈ ধৰা দিছে, য'ত প্ৰতিজন অসমীয়াই এইখন চিনেমা চোৱাটো মই ভাবোঁ যে খুব জৰুৰী। মুঠতে আমাৰ এই সমন্বয়ৰ ক্ষেত্ৰত মসজিদ হ'ব নোৱাৰে। সকলো মুছলমান বেঈমান নহয়।